প্ৰিয় দৰ্শকসকল, আপোনালোকলৈ আমাৰ তৰফৰ পৰা পোনপ্ৰথমবাৰৰ বাবে লৈ আহিছোঁ ৰাশিফলৰ এক বিশেষ শিতান। ইয়াৰ দ্বাৰা নগাঁৱৰ প্ৰতিষ্ঠিত জ্যোতিষী দীপজ্যোতি শইকীয়াই প্ৰতি দেওবাৰে আপোনালোকলৈ আগবঢ়াই যাব ৰাশিফল। আপোনালোকক জনাই দিব বিচাৰোঁ যে আপোনালোকৰ সুবিধা হোৱাকৈ খাদ্য প্ৰণালী, গীত, নৃত্য, কবিতা আদি ধৰণৰ শিতান আমাৰ এই চেনেলত আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। যদিহে আপোনালোকৰ মাজৰ কোনোবাই আমাৰ এই শিতানলৈ নিয়মীয়াকৈ ভিডিঅ' প্ৰেৰণ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাওক, আমি নিশ্চয় আপোনাৰ লগত যোগাযোগ কৰিম। এতিয়া আহোঁ আজিৰ এই ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ৰ যোগে আপোনাৰ অহা সপ্তাহটোৰ ৰাশিফলৰ বিষয়ে সবিশেষ জনাব জ্যোতিষী দীপজ্যোতি শইকীয়াই। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোৰ সন্দৰ্ভত আপোনাৰ যদি কিবা মতামত আছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওম অখণ্ডমণ্ডলকাৰম ব্যাপ্তম যেন চৰাচৰম তৎপদম দৰ্শিতম যেন তস্मै শ্ৰী গুৰুবে নমো নমঃ। নমস্কাৰ, মই এষ্ট্ৰলজাৰ দীপজ্যোতি শইকীয়াই আপোনালোকক সপ্তাহটোৰ ৰাশিফললৈ স্বাগতম জনাইছোঁ। যিসকলৰ এই সপ্তাহটোৰ ভিতৰত জন্মদিন পৰিছে সেইসকললৈ জন্মদিনৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ। আহকচোন এই সপ্তাহটোৰ কোনটো ৰাশি কেনেদৰে যাব আমি আলোচনা কৰোঁ। প্ৰথমতে আগবাঢ়িছোঁ মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ এই সপ্তাহটোত তেওঁলোকৰ শুভ কাম হ'ব। বহুদিনৰ পৰা যিটো কাম আগবাঢ়ি ক'ৰবাত নহয় ক'ৰবাত থমকি ৰৈছিল কিন্তু কামটো সফল হোৱা নাছিল, তেনেধৰণৰ কাম হ'ব। ব্যৱসায়ীসকলৰ হাতলৈ ধন টকা পইচা আহিব, ব্যৱসায়ত শুভ বুজায়। আৰু যিসকল চাকৰিয়াল তেওঁলোকে ওপৰৱালা অফিচাৰৰ পৰা সহানুভূতি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে শুভ বুজায় যদিও পঢ়া শুনাত অধিক মনোনিৱেশ কৰিলে শুভ হ'ব। প্ৰেমত এই সপ্তাহটোৰ শুভই বুজায়। এই সপ্তাহটো আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 1 আৰু শুভ ৰং হ'ব হালধীয়া। মেষ ৰাশি জাতকসকলে এই সপ্তাহটোত প্ৰতিকাৰ হিচাপে হনুমান পাঁচালি পাঠ কৰক আৰু বালাজী সেন্দুৰে হনুমানজী দুইটা ভৰিতে ফুট দিয়ক, মংগল হ'ব। এতিয়া আগবাঢ়িছোঁ বৃষ ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ এই সপ্তাহটো আপোনালোকৰ মধ্যমীয়া যাব। আপোনালোকে মানুহক কথা কওঁতে ভাবি কওক। যিকোনো এটা সিদ্ধান্ত লওঁতে ভাবি চিন্তি সিদ্ধান্ত লোৱাটো ভাল হ'ব। এই সপ্তাহটোত আপোনালোকৰ নিজৰ ভুল সিদ্ধান্তৰ বাবে আপোনালোকে বিপদত পৰা সম্ভাৱনা আছে। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেইসকলে ব্যৱসায় অধিক মনোনিৱেশ কৰিলে নিশ্চিতভাৱে সুফল পাব। চাকৰিয়ালসকলৰ বাবে মধ্যম বুজায়। বিদ্যাৰ্থীসকলে এই সপ্তাহটোত চঞ্চলতা বৃদ্ধি বুজায়, গতিকে পঢ়া শুনাত অধিক মনোনিৱেশ কৰক। বিদ্যাৰ্থীসকলে তেওঁলোকৰ যিখন পঢ়া টেবুলৰ কাপোৰ সেই কাপোৰখন যদি গভীৰ সেউজীয়া ৰঙৰ কৰে তেন্তে পঢ়া শুনাত নিশ্চিতভাৱে মন বহিব। প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত এই সপ্তাহটো মানসিক কিছু অশান্তি সৃষ্টিকাৰকতা হ'ব পাৰে। আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 2 আৰু শুভ ৰং হ'ব বগাটোত ওচৰত থকা বিষ্ণু মন্দিৰত গৈ যদি এগছ ঘিউ বন্তি দিয়ে নিশ্চিতভাৱে মংগল হ'ব। এতিয়া আগবাঢ়িছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলে এই সপ্তাহটোত আপোনালোকে কৰ্মত শুভ বুজায়। কৰ্মত আপোনালোকৰ সফলতা দুৱাৰ খোলা হৈছে এই সপ্তাহটোত। গতিকে আপোনালোকে যদি অধিক চেষ্টা কৰি আগবাঢ়ি যায় নিশ্চিতভাৱে সফল হ'ব পাৰিব। মিথুন ৰাশি জাতকসকলৰ এই সপ্তাহটোত যিসকল চাকৰিয়াল আছে তেওঁলোকৰ বাবে শুভ বুজায়। ওপৰৱালা অফিচাৰৰ পৰা তেওঁলোকে সহানুভূতি লাভ কৰিব পাৰিব আৰু যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে শুভ বুজায়। প্ৰেমৰ ক্ষেত্ৰত বহুদিনীয়া আশা পূৰণ হ'ব
আৰু যিসকল বিবাহ প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে নিশ্চিতভাৱে সুফল আহিব। এই সপ্তাহটো আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিকাৰ হিচাপে আপোনালোকে এই সপ্তাহটোত বৃহস্পতিবাৰে যদি নিৰামিষ খায় তেন্তে নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আমি আগবাঢ়িছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ এই সপ্তাহটো আপোনালোকৰ শুভই বুজায়। আপোনালোকে এই সপ্তাহত ধৰ্মীয় কামত অধিক মনোনিৱেশ কৰক, নিশ্চিতভাৱে শুভ হ'ব। আপোনালোকৰ বহুদিনীয়া আশা এই সপ্তাহত পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ যোগ আছে। গতিকে আপোনালোকে মনতে ভাবি থকা কামসমূহ আৰম্ভ কৰক, নিশ্চিতভাৱে শুভ হ'ব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহটো শুভই বুজায়। ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰো ব্যৱসায় ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম বুজায় আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ বুজায়। আপোনালোকৰ বাবে এই সপ্তাহটো শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিকাৰ হিচাপে এই সপ্তাহটোত আপোনালোকে এটা হনুমান মন্দিৰত 9 গছ ঘিউ বন্তি দিয়ক আৰু এখন ৰঙা কাপোৰ দান কৰক, নিশ্চিতভাৱে আপোনালোকৰ শুভ হ'ব। এতিয়া আগবাঢ়িছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ এই সপ্তাহটো কৰ্মক্ষেত্ৰত এক সফলতাৰ দুৱাৰ খোলা খাইছে। গতিকে আপোনালোকে অলপ যদি চেষ্টা কৰে নিশ্চিতভাৱে সুফল সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ বাবে শুভই বুজায়। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ হাতলৈ ধন টকা পইচা আহিব। বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহটো শুভ বুজায় আৰু প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ বহুদিনীয়া আশা পূৰণ হোৱা যোগ এটাও বুজায়। এই সপ্তাহটো আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিকাৰ হিচাপে আপোনালোকে যদি কৰিব খুজিছে তেন্তে এক বৃহস্পতিবাৰে জগন্নাথ মন্দিৰত এগছ ঘিউ বন্তি দিয়ক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতকসকলৰ এই সপ্তাহটো আপোনালোকে সমাজত সুনাম লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে এই সপ্তাহটোত শুভ কামত আগবাঢ়িব পাৰে। যেনে কোনোবাই যদি ভাবি আছে গাড়ী কিনিম বা কোনোবাই যদি ভাবি আছে মই ঘৰ এটা কিনিম, তেতিয়াহ'লে এই সপ্তাহত আপোনালোকে তেনেধৰণৰ শুভ কামত আগবাঢ়িব পাৰে, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এই সপ্তাহত আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন লওক, খোৱা বোৱাত যত্ন লওক, শুভ হ'ব। এই সপ্তাহত চাকৰিয়ালসকলৰ বাবে শুভই বুজায়। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে তলতীয়া কৰ্মচাৰীৰ পৰা সাৱধানে থকাটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম বুজায় আৰু প্ৰেমৰ ক্ষেত্ৰত মানসিক অন্তৰ্দ্বন্দ্ব বুজাবুজিৰ অভাৱ বুজায়। আপোনালোকৰ বাবে এই সপ্তাহটো শুভ সংখ্যা হ'ব 3 আৰু শুভ ৰং হ'ব সেউজীয়া। প্ৰতিকাৰ হিচাপে আপোনালোকে এই সপ্তাহটোত প্ৰত্যেক দিনাই তুলসী তলত এগছকৈ বন্তি দিয়ক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ আমি তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ বাবে এই সপ্তাহটো আপোনালোকৰ সফলতাৰ দুৱাৰখন খোলা আছে। কেৱল আপোনালোকে চেষ্টা কৰিব লাগিব। চেষ্টা কৰিলে আপোনালোকে নিশ্চিতভাৱে সফল হ'ব পাৰিব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে ব্যৱসায়ত অধিক মনোনিৱেশ কৰক। আপোনালোকৰ হাতলৈ এই সপ্তাহত ধন আহিব। অৰ্থ আপোনালোকে এই সপ্তাহত সঞ্চয় কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবেও শুভ বুজায়। ওপৰৱালা অফিচাৰৰ পৰা সহানুভূতি লাভ কৰিব পাৰিব।
যিসকল শিক্ষাৰ লগত জড়িত হৈ আছে বা বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহটো শুভ বুজায়। নতুন বিদ্যা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত শুভ বুজায় আপোনালোকৰ বহুদিনীয়া আশা পূৰণ হোৱা যুগ এটা সূচিত হৈছে। এই সপ্তাহত আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিকাৰ হিচাপে এই সপ্তাহত আপোনালোকে এটা শনি মন্দিৰত এগছ তিলৰ বন্তি দিয়ক, তিলৰ তেলৰ বন্তি দিয়ক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলে কৰ্মত সচেতন হওক। আপোনালোকৰ এলাহৰ বাবে কাম পিছুৱাই যাব এই সপ্তাহত, গতিকে কামত অধিক মনোনিৱেশ কৰক। খাদ্যত যত্ন লওক। যিসকল চাকৰিয়াল আছে তেওঁলোকৰ বাবে মধ্যম বুজায়। ব্যৱসায়ীসকলৰো এই সপ্তাহত শুভ বুজায়। বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহত অধিক আপোনালোকে চেষ্টা কৰিব লাগিব। পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত আপোনালোকৰ মধ্যম বুজায়। আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 4 আৰু শুভ ৰং হ'ব বগা। প্ৰতিকাৰ হিচাপে আপোনালোকে এই সপ্তাহটোত সদায় সূৰ্য দেৱতাক জল অৰ্পণ কৰক, নিশ্চিতভাৱে মংগল হ'ব। এতিয়া আগবাঢ়িছোঁ ধনু ৰাশি। ধনু ৰাশি জাতকসকলৰ এই সপ্তাহটো শুভ বুজায়। আপোনালোকে বহুদিনে কৰিম বুলি ভাবি থকা কাম এই সপ্তাহত সম্পন্ন হ'ব। হাতলৈ আপোনালোকৰ ধন টকা পইচা আহিব যদিও খৰচৰ মাত্ৰা অধিক হ'ব। এই সপ্তাহত আপোনালোকে মানুহক কথা কওঁতে ভাবি কওক। যিকোনো সিদ্ধান্ত লওঁতে ভাবি সিদ্ধান্ত লওক, নিশ্চিতভাৱে মংগল হ'ব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত মধ্যম বুজায় আৰু যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে সেইসকলৰো মধ্যম বুজায়। বিদ্যাৰ্থীসকলৰ চঞ্চলতা বাঢ়িব। পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগিব। পঢ়া টেবুলৰ কাপোৰখন যদি সম্ভৱ হয় হালধীয়া ৰঙৰ এখন কাপোৰ পাৰি ল'ব, নিশ্চিতভাৱে পঢ়াত মনোযোগ বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহত আপোনালোকৰ আউল লগা সম্ভাৱনা আছে। বুজাবুজিৰ অভাৱে আপোনালোকক প্ৰেমত হতাশগ্ৰস্ত কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিকাৰ হিচাপে এই সপ্তাহটোত আপোনালোকে এজোপা তুলসী গছত সদায় জল অৰ্পণ কৰক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ এই সপ্তাহত আপোনালোকক বন্ধু স্বজন আত্মীয়গণে কামত উৎসাহ উদ্দীপনা যোগাব। কামৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। এই সপ্তাহত আপোনালোকৰ এলাহৰ বাবে বা খঙৰ বাবে আপোনালোকৰ কামত পিছুৱাই যোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনালোকে কামত অধিক মনোনিৱেশ কৰক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহত শুভ বুজায় আৰু ব্যৱসায়ৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবেও শুভ বুজায় যদিও তলতীয়া কৰ্মচাৰীৰ পৰা অকণমান সাৱধানে থকাটো শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহত চঞ্চলতা বাঢ়িব। পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত ক'ৰবাত নহয় ক'ৰবাত আউল লগা সম্ভাৱনাই অধিক। এজনে আনজনক বুজিবলৈ যত্ন কৰক, নিশ্চিতভাৱে সুফল লাভ কৰিব। আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 1 আৰু
শুভ ৰং হ'ব হালধীয়া। প্ৰতিকাৰ হিচাপে এই সপ্তাহটোত আপোনালোকে বিষ্ণু মন্দিৰত 3 গছ ঘিউ বন্তি দিয়ক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ এই সপ্তাহত আপোনালোকৰ শত্ৰু বাঢ়িব। বিশ্বাসী মানুহে আপোনালোকক বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনাই অধিক। গতিকে যিকোনো কাম কৰোঁতে আপোনালোকে আনৰ ওপৰত ভৰসা নকৰি যদি নিজেই কামটোত আগবাঢ়ি যায়, নিশ্চিতভাৱে শুভ হ'ব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহটো বৰ এটা শুভ নহ'ব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে তলতীয়া কৰ্মচাৰীক বিশ্বাস নকৰি যদি নিজে আগবাঢ়ি যায়, নিশ্চিতভাৱে শুভ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে এই সপ্তাহটো মধ্যম বুজায় শুভ। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো শুভই বুজায়। শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। প্ৰতিকাৰ হিচাপে আপোনালোকে এই সপ্তাহটোত বগলামুখী মন্দিৰত 3 গছ ঘিউ বন্তি দিয়ক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। এতিয়া আগবাঢ়িছোঁ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোক পাৰিবাৰিক সুখ শান্তিয়ে দেখা দিব। আপোনালোকৰ গৃহলৈ সম্পদ আহিব। কোনোৱে যদি গাড়ী কিনো বা ঘৰ কিনো বুলি ভাবিছে তেওঁলোকে এই সপ্তাহটো শুভ হ'ব। আপোনালোকে শুভ কামত আগবাঢ়িব পাৰে, সফলতা লাভ কৰিব পাৰিব। চাকৰিয়ালসকলৰ বাবে এই সপ্তাহটো শুভ বুজায়। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবেও এই সপ্তাহটো শুভই বুজায়। আপোনালোকৰ এই সপ্তাহটোত হাতলৈ ধন টকা পইচা আহিব আৰু আপোনালোকে এই সপ্তাহত সঞ্চয় কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবেও এই সপ্তাহটো শুভ হ'ব। অলপ যত্ন কৰিলে নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। বিবাহ প্ৰাৰ্থীসকলৰ বাবে এই সপ্তাহটোত শুভ খবৰ আহিব। প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটোত শুভই বুজায়। আপোনালোকৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। প্ৰতিকাৰ হিচাপে আপোনালোকে এই সপ্তাহটোত সদায় সূৰ্য প্ৰণাম কৰক, নিশ্চিতভাৱে সুফল লাভ কৰিব পাৰিব। আপোনাৰ বিভিন্ন সমস্যাৰ বাবে মোক যদি লগ কৰিব খুজিছে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰি মোক লগ কৰিব পাৰিব। মোক লগ কৰিবলৈ ডায়েল কৰক 9957572189। মোক লগ কৰিব পাৰিব নগাঁৱৰ নতুন বজাৰ কাৰ্যালয়ত আৰু গুৱাহাটীৰ জু তিনিআলিস্থিত কাৰ্যালয়ত। আজিলৈ আহিছোঁ। পৰৱৰ্তী সপ্তাহত এনেদৰে ৰাশিফল লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।